সুৰক্ষিত কোন থাকিব তেতিয়া আমাৰ অসমখন কাৰ বাবে অসমীয়াৰ কাৰণে এই মিয়াসকলৰ কাৰণে অসম চৰকাৰে স্পষ্ট কৰি দিব লাগিব অসমখন কাৰ হয় অসমীয়াৰ হয় নে মিয়াৰ হয় নে অনা অসমীয়াৰ হয় আমাৰ কথা হৈছে অসমত ইমান প্ৰতিটো মানুহ অসমীয়া মানুহ সুৰক্ষিত থাকিব লাগিব আৰু আজি আমি টাই আহোম যুৱ পৰিষদ বীৰ লাচিতানা অসম আৰু টাই আহোম মহিলা পৰিষদে আমি গুৱাহাটীৰ জয়ানগৰস্থিত আমি আজি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ আৰু ইয়াত আমাৰ মূল কথা হৈছে যে যোৱা পৰহি দিনাখন যি আমাৰ নিজৰ ভনীজনীৰ ওপৰত যিদৰে অত্যাচাৰ চৰকাৰে দিন এই অত্যাচাৰৰ বিৰুদ্ধে আজি আমি সকলোৱে একত্ৰিত হৈছোঁ আজি এই যি আমাৰ মাজত বলৎকাৰীসকল আছে এই বলৎকাৰীসকলক এটা এটাকৈ ধৰি পিনে আমি মাৰিব লাগিব তেওঁলোকক কওঁ আমি কিন্তু আমি শুনিবলৈ বেয়া কিন্তু আমাৰ সঁচা কথা তালি মানি নিচিনা আমি শাস্তি প্ৰদান কৰিব লাগিব আমি ভাল পাইছোঁ যোৱাকালি অসম চৰকাৰে এটা কালপিতক মাৰিছে আমি ভাল পাইছোঁ আমি বিচাৰিম আৰু দুটা কালপিত যি দুটা লুকাই আছে সেই দুটা কালপিতকো কিন্তু অসম চৰকাৰে ধৰা ব্যৱস্থা কৰক যদি নোৱাৰে আমি নিজাভাৱে কিন্তু প্ৰচেষ্টা লওঁ আমি নিজৰ মানুহ নিজৰ ছোৱালীক মৰিবলৈ নিদিওঁ কিন্তু আমি প্ৰয়োজন হ'লে কুকুৰক যেনেকৈ আমি টাঙোন মাৰি গাঁৱত মাৰোঁ পগলা কুকুৰকেইটা তেনেকৈ আমি টাঙোন মাৰি মাৰি মাৰিব লাগিব আৰু এই সংগ্ৰাম গুৱাহাটীত হৈছে আপোনালোকে দেখিছে শিৱসাগৰত হৈছে ডিঙত হৈছে এই সংগ্ৰাম আমাৰ অসমত হ'ব অসমৰ প্ৰতিটো প্ৰান্তে প্ৰান্তে হ'ব আমি স্পষ্ট কৈছোঁ ইয়াত আমি কোনো অনা অসমীয়া মানুহৰ জব্দকনি আমি সহ্য নকৰিম কিন্তু আৰু যিসকল মানুহে তেওঁলোকে আমাৰ নিজৰ ছোৱালীজনী প্ৰতি যদি তেওঁলোকৰ ভাল ভাৱ নাথাকে আজি অসমৰ পৰা দেখাই দিব লাগিব যে আমি কেনেদৰে আমি শিক্ষা দিব পাৰোঁ আমাৰ স্পষ্ট কথা আৰু তাত এটা কথা আমি কম কিন্তু অসম চৰকাৰৰ যিসকল প্ৰতিনিধি আছে কেৱল মাত্ৰ ফুলজাৰি মাৰি থাকিলে নহ'ব আপোনালোকে হাতে কামে কৰি দেখাওক যিকেইটা কালপিত আছে সেই কালপিত দুটা আৰু লগতে আমাৰ ইতিমধ্যে শিৱসাগৰৰ পৰা সংস্কাৰ দিয়া হৈছে আমাৰ 30টা জনগোষ্ঠীয় জাতি জনগোষ্ঠীয় সংগঠনৰ পৰা যিসকল অবৈধ মিয়া বুলি ক'ব লাগিব যিসকল কৰ্মসূত্ৰে তেওঁলোকে আমাৰ উজনি অসমত থিতাপি লৈছে গুৱাহাটীৰ নিচিনা মাজমজিয়াত থিতাপি লৈছে সেই কিন্তু মিয়াসকলক কিন্তু আমি তাৰপৰা অসমৰ পৰা আমি খেলা যিসকলে আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদিয়ে আমি অসমৰ ৰাইজক আহ্বান জনাওঁ সৰু ডাঙৰ কাম কিন্তু আমাৰ অসমীয়া মানুহে কৰিব শিকিব লাগিব মই নিজে কৰিব শিকিব লাগিব আমাৰ ঘৰত থকা মোৰ ল'ৰা ছোৱালীকেইটাক
সকলোকে আমি শিকাব লাগিব সৰু ডাঙৰ কাম আমি কামৰ বাবে আমি এই মিয়াৰ ওপৰত আমি কিন্তু যেতিয়ালৈকে ভৰসা কৰি থাকিম যেতিয়ালৈকে মোৰ পথাৰখনত মই খেতি পথাৰত যেতিয়া মই মিয়া নমাম তেতিয়ালৈকে কিন্তু আমি অসমৰ পৰা মিয়া আমি এটা অভিযান আমি চলাই আমি সম্ভৱ হ'ব নোৱাৰোঁ আমাৰ স্পষ্ট কথা আমাৰ একটাই কথা হ'ব যে অসমত আমাৰ অসমীয়া সুৰক্ষা লাগিব আৰু মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল নাৰী বচাও যিটো প্ৰতিশ্ৰুতি সেই প্ৰতিশ্ৰুতি আজি কিমান ফলপ্ৰসূ হৈছে এই দুটা কাল ভিতৰত মাৰি দেখাওক তেতিয়া আমি কম যে তেওঁলোকে প্ৰতিশ্ৰুতি পূৰণ কৰিব পাৰিম ধন্যবাদ আচলতে আমাৰ কেন্দ্ৰীয় চৰকাৰ তথা অসম চৰকাৰৰ যিটো খেতি বচাও খিলঞ্জীয়া যুৱতী বা নাৰীৰ ওপৰত এছাম পূৰ্ববংগ মুছলমান তথা যিকোনো ধৰণৰ অনা অসমীয়া লোকে ৰূপ সৃষ্টি ৰাখি তেওঁলোকৰ ওপৰত ধৰ্ষণ নিচিনা এটা অপৰাধ সংযুক্ত কৰা কাৰ্যটোৱে আমাক মৰ্মাহিত কৰাই নহয় কিন্তু সম্পূৰ্ণৰূপে এটা আৰু গৰিহণাৰ কাম আৰু এই মঞ্চৰ পৰাই আমি এটা কথা সকিয়নি দিব বিচাৰিছোঁ যে যদি কোনোবা অনা অসমীয়া আৰু খিলঞ্জীয়া অনা অসমীয়া তথা এই পূৰ্ববংগ মুছলমানসকলে এই খিলঞ্জীয়া যুৱক যুৱতীসকলৰ ওপৰত যদি দৃষ্টি ৰাখে তেতিয়াহ'লে আমি সদায় কষ্ট হৈ থাকোঁ আমি আগবাঢ়ি যাম আৰু আমাৰ এই গৃহ বিভাগৰ মুখ্যমন্ত্ৰীৰ নিজা বিভাগ গৃহ বিভাগৰ অন্তৰ্গত পুলিচ প্ৰশাসনে এতিয়ালৈকে কিন্তু এজন অপৰাধীক সমাপ্ত কৰি তেওঁলোকে কাম কৰা নিচিনা হৈছে এতিয়াও ফৰিদুল আৰু উমৰুদ্দিন বুলি কোৱা দুজন ব্যক্তিটো এতিয়ালৈকে কৰায়ত্ব কৰিব পৰা নাই গতিকে মুখ্যমন্ত্ৰীয়ে নিজৰ স্থিতি স্পষ্ট কৰক আৰু তেওঁলোকক যদি কৰায়ত্ব কৰিব নোৱাৰে তেতিয়াহ'লে সম্পূৰ্ণৰূপে তেওঁ নিজকে চাৰেণ্ডাৰ কৰক আৰু আমাক কৈ দিয়ক আমি মাটিৰ তলৰ পৰা হ'লেও বিচাৰি সেই অপৰাধীজনক শাস্তি দিবলৈ আমি বাধ্য হ'ম ধন্যবাদ আৰু আপোনালোকক এটা কথা জনাব বিচাৰিছোঁ যে বদৰুদ্দিন আজমলে যোৱাকালি বদৰুদ্দিন আজমলে এটা মন্তব্য দিছে আৰু বদৰুদ্দিন আজমল অসমৰ অভিভাৱক নেকি তেওঁ অভিভাৱক নেকি অসমৰ এটা কথা স্পষ্ট কোনো ফাঁচি নচলিব চিধা কথা গুলি মাৰি মাৰক নহ'লে টাঙোন মাৰি মাৰিম এই ফাঁচি মানে তেওঁলোকে আদালতত দোষী সাব্যস্ত কৰিব দোষী সাব্যস্ত কৰি তেওঁলোকক পলাই যোৱাৰ সুবিধা দিব এইবোৰ নচলিব ডাইৰেক্ট গুলি মাৰক এনকাউণ্টাৰ কৰক নহ'লে টাঙোন মাৰি মৰা আমি ব্যৱস্থা কৰিম কিন্তু বদৰুদ্দিন আজমল অসমৰ অভিভাৱক নহয় বদৰুদ্দিন আজমলে যিদৰে কৈছে যে ফাঁচি দিয়ক কিহৰ ফাঁচি দিব লাগে সিহঁতকে ছোৱালীজনীক ধৰি জবৰদস্তি তেওঁলোকে ধৰ্ষণ কৰিছে আৰু আমি ফাঁচি দিব যাম গুলিয়াই মাৰিম কৈছোঁ গুলিয়াই মাৰিম ধন্যবাদ